কেনেকৈ বিদায় জানো হোষ্টেল হৈ গ'ল বুলি আমি এৰাই হ'ব লাগিব বাৰু যতীন দা মোৰো একে অৱস্থা কিন্তু কি কৰিম উপায় নাই ঘৰততো যাবই লাগিব ফোন চোন কৰি থাকিম মাজে মাজে কমাই থাকি বঢ়িয়া লাগে অলপমান ক্ৰিকেট খেলাকে চাই দিওঁ যায় খুবেই ভাগৰে লাগি গ'লে এইটো দেখোন একেবাৰে ট্ৰেজেডি ফালি আছে কি হৈছে কি চাইছে টিভি দেখোপা বাইদেউ টিভি চাইছে কান্দিব নালাগে যা আৰু মই এতিয়া অলপ ক্ৰিকেট খেলা চাওঁ তই বহুত কান্দি হ'ব দে সামাৰ এতিয়া মই যে কিবা এখন চাই আছোঁ দেখিছানে নাই একেবাৰে যেতিয়া তেতিয়া ডিষ্টাৰ্ব দিবা আহা মাইক কৈ দিম কিন্তু কৈ দিলে কল খাম মতা হাঁহি ভোজ খাম এইবিলাক মাইক কম দেউতাক কম মাৰি থাকি লেবেল দি থাকি লাভ নাই হ'ল তোৰ চাৱা এতিয়া মই চাম মই এতিয়া ক্ৰিকেট খেলা চামে ৰিম'ট মোক পটাপট হাতত দি আৰু ইয়াৰ পিছত লাগ তোক যে মই তেতিয়া নেদো কৰি আছোঁ তই গম পাইছা নে নাই নেদো মই এইখন চিৰিয়েল শেষ কৰাৰ পিছতে দিম তোক সেই থিয়াৰু পেৰে টিভিৰ আগত বহি আছা তোৰ এতিয়ালৈকে এখন চিৰিয়েল চাৱাই শেষ হোৱা নাই ভালে কৈছোঁ ৰিম'ট দি নহ'লে কিন্তু কথা বেয়া হৈ যাব কি কৈছা তই কি কথা বেয়া কৰিবি মোৰ মইহে তোৰ কথা বেয়া কৰিম দেউতাৰ পকেটৰ পৰা সদায় দেউতা অহাৰ পিছত মনে পইচা উলিয়াই নিয়া চব কথা কৈ দিম মই গম পাবি বা কিন্তু তই বহুত লেভেল দি আছা ইনডাইৰেক্টলি তই মোক চোৰ বুলি কৈছা মই কিন্তু তোৰ চব কথা কৈ দিম কিন্তু ঘৰত পাবি মজা তেতিয়া পিঠি চেলাই লৈ পাব মায়ে দুটাই ইমান যে তাতে বেয়া আছা তই কি কথা কবি মোৰ কি কথা কবি তই কি ক'ম কৈ দিম মই তোৰ সেই চক্ৰধৰৰ মৌজাদাৰৰ পুতেকৰ লগত হোৱাটছএপত মেছেজ খেলি থকাৰ কথা আৰু সেইটো কথাও কৈ দিম তই যে সেইদিনা লিলি বাইৰ লগত যাই পেলাই চক্ৰধৰৰ পুতেকক যে বহুৰ তলত লগ ধৰি থৈ আহিছিলি সেয়াও ক'ম মই বাপেকে পাবি মজাটো বেছি নকৰিবি কিন্তু চলি তই সদায় মোক ব্লেকমেইল কৰিব আহা মই কিবা তাক চকত লগ ধৰিব যোৱা নাই নহয় সি মাছি কাৰণেহে গৈছোঁ মোৰ ইচ্ছা নাযায় নহয় এনেও তোৰ ৰিম'ট নাচাওঁ মই টিভি চাহ তই যাৰ মূৰা চাহ সেই বেট এটাই বল এক পাতে লৈ পেলাই অকণমান মানুহ ঘূৰা ঘূৰি কৰি থাকিব চাই থাক তাকো সেইডাল ৰিম'ট পেলাই থৈ আহিছোঁ এখন ঘৰত একেবাৰে শান্তি নাই এখন চিৰিয়েলো চাব নাপা এই মানুহ মূৰা মুখাত ধৰি বাপেকে এতিয়া ফুল মস্তিত টিভি চাম ফুল মস্তিত ক্ৰিকেট খেলা আজি এনজয় কৰিম